সৰু চৰাইত আটাইতকৈ উৎপতীয়া ল'ৰাটো আছিলোঁ মই। কিন্তু ইয়াৰ ওচৰে পাঁজৰে যিবিলাক এতিয়া বৰ বেলেগ হৈ গ'ল বহুত, যিসকলৰ দোকান চোকান আছিলে তেওঁলোকক সুধিলে গম পাব মই কি মাল আছিলোঁ। আগতে যেতিয়া আহোঁ মোৰ দেউতাৰ লগত মই তেতিয়া আমি কৰিমগঞ্জত থাকোঁ, মাৰ ঘৰ ইয়াত, বছৰত এবাৰ আহোঁ। চ' মই যেতিয়া লেণ্ড কৰোঁ ইয়াত মানে দেউতাহঁতৰ লগত আহি নামো, যিমান দোকানী আছে ইয়াৰ ওচৰৰ চবে তেতিয়া বৈয়ামবিলাক থাকে নহয়, চকলেট থাকে কিবা থাকে, টফিছ থাকে, চবে বৈয়ামবোৰ মানে ওপৰত উঠায় মই নমাৰ লগে লগে, কাৰণ কাৰ বৈয়াম উঠাই মই দৌৰ মাৰিম কোনো নাজানে। চ' ইটছ এ হিষ্ট্ৰী ইন সৰু চৰাই।